Hello viewers, welcome to my channel DK Vlogs. আজি মই আহিছোঁ গুৱাহাটীৰ লক্ষ্মী মন্দিৰৰ পূজাস্থলীলৈ। ভক্তপ্ৰাণ ৰাইজলৈ আমাৰ সেৱা আৰু শুভেচ্ছা যাচিছোঁ। প্ৰকৃতিয়ে আপোন বাটেৰে বাট বোলে, এই বাটতেই মোহনীয় শৰৎ, এই বাটতেই প্ৰকৃতিৰ বিভিন্ন সমস্যা, য'ত মানৱ সমাজে ক্ষন্তেক থমকি ৰৈ পুনৰ আগুৱাই যায় সাহসেৰে। প্ৰাকৃতিক সমস্যাতকৈ মানৱ সৃষ্ট সমস্যাইহে সমাজ জীৱন কৰি তুলিছে বিপৰ্যস্ত। এচামে নিজৰ গাঁঠিৰ ধন ভাঙি সন্তানৰ বয়সলৈ পিঠি দি হাতত তুলি দিছে ৰংচঙীয়া বাহন। জীৱনো হৈ পৰিছে ৰঙীন, কোমলমতীয়া চালকৰ বাইকৰ ষ্টাণ্টত পথচাৰী হৈ পৰিছে সন্ত্ৰস্ত। হে ভক্তপ্ৰাণ ৰাইজ, বাইক ষ্টাণ্ট এটা খেল। আপুনি খেলক সন্মান কৰে, আমিও কৰোঁ, কিন্তু পথচাৰীৰ মাজত নহয়।
দলে আৰম্ভ কৰিছে সস্তীয়া জীৱন, য'ত নাৰী সমাজ বাৰে বাৰে হৈছে নিৰ্যাতিত, ত্ৰাসিত। ৰজাঘৰেই হওক বা প্ৰজাঘৰেই হওক, আমি জাতি, ভাষা, বৰ্ণ বা ধৰ্মৰ ভিত্তিত অপৰাধীক চিনাক্ত কৰিছোঁ, আঁতৰিছোঁ মূল বিষয়বস্তু। পাহৰি নাযাব, অপৰাধীৰ ধৰ্ম এটাই, অপৰাধ কৰা। আহক অপৰাধ কৰা এই অপৰাধীৰ বিৰুদ্ধে একগোট হওঁ। ঘৰৰ নাৰীৰূপী দুৰ্গাক ৰক্ষা কৰাৰ সংকল্প লওঁ। ভিডিঅ'টো আজি এইখিনি আছিলে। অহাকালি আকৌ নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ বাই বাই।